জামুগুৰিহাটৰ দক্ষিণ সীমাইদি বৈ গৈছে নৈখন। নাম ঘিলাধাৰী। কেতিয়াবা অভিশাপ, কেতিয়াবা আকৌ আশীৰ্বাদ হৈ পৰে নৈপৰীয়াৰ বাবে। ভৰ বাৰিষা ভয়াৱহ হৈ উঠিলেও খৰালি ঘিলাধাৰী নৈ হৈ পৰে নৈপৰীয়া কৃষকৰ হিয়াৰ আমঠু। নৈৰ বোকামাটি, পলসৰ উৰ্বৰতা ই যোগায় নৈপৰীয়া কৃষকক কৰ্ষণৰ মাদকতা। প্ৰাণ প্ৰাচুৰ্যৰে ভৰাই তোলে নৈপৰীয়াৰ জীৱন। এক কথাত ঘিলাধাৰী পৰিয়াৰ আয়ুসৰেখা বুলি ক'লেও চাগে বঢ়াই কোৱা নহয়। খৰালি এতিয়া ঘিলাধাৰী চাপৰিত কেৱল সৰিয়হৰ হাঁহি। চকুৰ সীমনাই ঢুকি নোপোৱালৈকে কেৱল হালধীয়া আৰু হালধীয়া, চালে চকু ৰোৱা, দেহ মন ভৰি পৰে। সেউজীয়াৰ পৰা হালধীয়া হ'বলৈ যোৱা সৰিয়হ ডৰাৰ সময়খিনিত কৃষকসকলে প্ৰতি বছৰে সৰিয়হ ফুলৰ পদ্য লিখে, সপোনৰ, হেঁপাহৰ। কৃষকসকলৰ সেই আকুলতা আমি হ'লে একো নুবুজোঁ। বুজিছোঁ কেৱল সৰিয়হ ডৰাক লৈ পুহি ৰখা মানুহখিনিৰ হেঁপাহবোৰ। সৰিয়হৰ হালধীয়া হাঁহিবোৰেই যে তেওঁলোকৰো হাঁহি।